মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পাঠত সন্নিবিষ্ট অসমীয়া বিষয়ৰ মই অসমীয়া সৈয়দ আব্দুল মালিকৰ মই অসমীয়া কবিতাটি আমি আলোচনা কৰিম। যেহেতু এটো তোমালোকৰ পাঠত আছে আৰু পঢ়িব লাগিব আৰু সেইকাৰণে এই কবিতাটো আমি আলোচনা কৰিম। এই কবিতাটোৰ মূল লক্ষ্য হৈছে যে তোমালোকৰ মাজত দেশ প্ৰেম জগাই তোলা, দেশ প্ৰেমৰ ভাৱ জগাই তোলা। আৰু এই কবিতাটোত প্ৰতিটো লাইনত প্ৰতিটো স্তবকতে গভীৰ দেশ প্ৰেমৰ পৰিচয় পোৱা যায়। কবিৰ নিজৰ দেশ প্ৰেমমূলক যিটো দেশ প্ৰেম তেওঁতো সেয়াটো ভাৱ প্ৰকাশ পায়েই, তাৰোপৰি অসমৰ প্ৰাচীন যুগৰ আহোমসকলৰ দেশ প্ৰেমৰ যি কাহিনী সেয়াও অলপ চলপ ইয়াত আমি আভাস পাওঁ। অলপ চলপ নহয়, ভালকৈ আমি ইয়াত আভাস পাওঁ। তাৰোপৰি প্ৰাচীন আহোমসকলৰ যি ঐতিহ্যময় সংস্কৃতি বা তেওঁলোকৰ যিবিলাক কাৰ্যাৱলী আদি এইবিলাক ইয়াতো আমি ইয়াৰো আভাস পাওঁ। তাৰোপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বিৱৰণ কবিয়ে দিছে। এতিয়া সৈয়দ আব্দুল মালিক এজন বিখ্যাত সাহিত্যিক আছিল। তেখেতৰ জন্ম হৈছিলে গোলাঘাটত আৰু তেওঁ বিভিন্ন উপন্যাস আদি ৰচনা কৰিছিল। আৰু সেই আমি পঢ়িবলৈ পাইছিলোঁ যে ধন্য নৰোতনো ভাল, অঘৰী আত্মাৰ কাহিনী আদি উপন্যাসবিলাক অতি সুন্দৰ আছিল। আৰু যিখন অঘৰী আত্মাৰ কাহিনী সেই উপন্যাসখনৰ কাৰণে তেওঁ সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল। আৰু তেওঁ অভয়াপুৰী সাহিত্য সভাত তেওঁ অধিৱেশনত তেওঁ কৰিছিলে, সভাপতিত্ব কৰিছিলে। এতিয়া আমি কবিতাটো আকৌ চাওঁ। কবিতাটোত কিন্তু যদিও প্ৰথমতে তেওঁ নিজে মোগল হৈ লৈছে, নিজে মোগল হৈ পেলাই কথাখিনি কৈছে। তাৰপিছত তেওঁ নিজৰ যে তেওঁ ইয়াতে জন্ম হৈছিল, তেওঁৰ জন্মস্থানেই এইখন এই বুলি তেওঁ পিছতহে কৈছে। যে প্ৰথমতে যেতিয়া তেওঁ মোগল হৈ পেলাই কবিতাটোত প্ৰথম কথাখিনি কয়, তেতিয়া এনে লাগে যেন তেওঁ এজন মোগল সঁচাকৈ আহি পেলাই ইয়াতে কৰিব বা তেনেকৈ কৈছে। এতিয়া এয়া হৈছে আমাৰ আহোম যুগৰ কথা, যেতিয়া নেকি সকলোবিলাক দেশে সকলো জাতিৰে নিজৰ নিজৰ এখন কি আছিলে ৰাজ্য আছিল আৰু ইজনে সিজনক আহোম চুতীয়া আহোম কোচ আদি যুদ্ধ হৈয়ে আছিলে। তেনে অৱস্থাত মোগলসকলো আহিছিল পশ্চিম ফালৰ পৰা আহি কি হৈছিলে দেশ অধিকাৰ কৰিব আহিছিলে, অসম অধিকাৰ কৰিবলৈ আহিছিলে। আহি পেলাই কি হৈছিলে যুদ্ধত অৱতীৰ্ণ হৈছিল। তেতিয়া অসমৰ কথা তেনেকৈ কোৱা হৈছে যে অসমীয়াসকলক আমি পৰাস্ত কৰিম বা মুছলিমৰ ৰাজত্ব ইয়াত স্থাপন কৰিম। কিন্তু এই কথাবিলাক আমিতো হিন্দু মুছলিম ভাই এইটো আমি অতীজৰে পৰা জানো, আজিও জানো, সদায় জানিম, সদায় আমি এইটো অনুসৰণ কৰিম। কিন্তু এই কথালৈ কোনো ধৰণৰ ইয়াত মতানৈক্যৰ সৃষ্টি হ'ব নালাগে বা ভেদাভেদৰ সৃষ্টি হ'ব নালাগে। ইয়াত মাত্ৰ কবিতাটোত দেশ প্ৰেমৰ বিৱৰণ দিবলৈ গৈহে আচলতে কবিতাটোত এনেকৈ কোৱা হৈছে। কবিয়ে দেশক অতিপাত ভাল পায় আৰু আমি কবিতাটোত এতিয়া আমি পামেই। প্ৰথমখিনি খালি অলপ বেলেগ ধৰণৰ, ভালকৈ বুজিবলৈ যত্ন কৰিবা। সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ, বিজয় সপোন দেখি আহিলোঁ যিদিনা উজনি সোঁতত মেলি হতিয়নি ভোৰ। বিজয়ৰ তৃষালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালো দীপ্ত উৎসাহত আপোনাৰ বিজয়ৰ গান। এতিয়া পশ্চিমৰ আৰৱ দেশৰ পৰা তেওঁলোক আহিছে, ইৰাণ আদি দেশৰ পৰা তেওঁলোক ইয়ালৈ আহিছে, ভাৰতলৈ। গতিকে তেনেকৈ কৈছে যে পশ্চিমৰ পৰা তেওঁলোকে স্বৰ্ণপুৰী এৰি থৈ আহিলে, স্বৰ্ণপুৰী এৰি থৈ আহি পেলাই কি হ'ল উজনি সোঁতত মেলি হতিয়নি ভোৰ, হতিয়নি ভোৰ নামনিলৈ আহি পেলাই কি হ'ল বিজয়ৰ তৃষা মানে পিয়াহ, তৃষ্ণা, হেঁপাহ, বিজয় কৰাৰ হেঁপাহ লৈ পেলাই তেওঁলোক আহিল। গৌৰৱৰ কৰি অভিযান, গৌৰৱ প্ৰতিষ্ঠা কৰি ইয়াতে গৌৰৱ দেখুৱাবলৈ তেওঁলোকৰ লুইত পাৰত গালো গালো দীপ্ত উৎসাহত আপোনাৰ বিজয়ৰ গান। লুইতৰ পাৰত ব্ৰহ্মপুত্ৰৰ পাৰত তেওঁলোকে নিজৰ বিজয়ৰ গান বহুত জয়ী জাতি বিজয়ী জাতি আদি পৰাক্ৰমৰ
গান গাবলৈ তেওঁলোক আহিল। ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত, সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহ আসনত। আৰু এদিন ভৰি দিলে অসমৰ সেউজীয়া দুবৰিত, সেইদিনা অসমত কোন আছিল? অসমৰ সিংহাসনত আহোম ৰজা ৰাজত্ব কৰিছিল। বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন, প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন। যে অসম তেতিয়া স্বাধীন, বিজয় পতাকা উৰুৱাই অসমৰ লোকে, আৰু প্ৰান্তে প্ৰান্তে কি হয়? গৌৰৱৰ গীত, মুক্ত গীত গায় অসমীয়াই। অসমৰ লোকসকলে তেতিয়া মুক্তভাৱে গীত গায়, বিৰামবিহীন গায়ে থাকে, মানে মুক্ত আছিল তেওঁলোক। সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল, মোগলৰ বিজয়ী শকতি। আৰু সেইদিনা কি হ'ল? নিজৰ শক্তি ইয়াত অসমত প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে বিচাৰিলে। দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। এতিয়া অসমক তেওঁলোকে দেখুৱাব কি? যে তেওঁলোক বিশ্ববিজয়ী, তেওঁলোকক কোনেও ৰুদ্ধ কৰিব নোৱাৰে, তেওঁলোকৰ গতি কোনেও ৰুদ্ধ কৰিব নোৱাৰে। অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম থাপনা। আৰু অসমৰ মজিয়াত তেওঁলোকে কি কৰিব? মুছলিমৰ মুক্তৰাজ, ইয়াতে তেওঁলোকে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব। অসম আমাৰ হ'ব, কামৰূপ হ'ব মোগলৰ, কাইমনে কৰিলোঁ কামনা। অসম তেওঁলোকৰ হ'ব, আৰু কি হ'ব? কামৰূপ মোগলৰ হ'ব, তেওঁলোকৰে হ'ব, আৰু সেয়ে তেওঁলোকে কামনা কৰিছে। এতিয়া চাবা, তেওঁ এয়া এজন মোগল হৈ পেলাই তেওঁ প্ৰথমে কথাখিনি ক'লে। যিদিনা নামিলোঁ আহি অসমৰ সমৰথলীত, মীনা কৰা বনৰ বুকুত। যেতিয়া নামিলোঁ অসমৰ যুদ্ধস্থলীত, মীনা কৰা মানে ফুল তোলা, মানে বনৰ বুকুত বুলি ক'লে। অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। তেতিয়া কি দেখিলে তেওঁ? যে হেংদাং মানে তৰোৱাল, অসমৰ হেংদাং তেতিয়া দুপৰৰ পূৰ্ণ আলোকত জিলিকি উঠিল, মানে তৰোৱালে লৈ যুদ্ধ কৰিবলৈ আহিল। পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণ প্ৰাংগণত, ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকুপাতি নামিল ৰণত। আৰু পুৰুষ মহিলা সকলোবোৰ ওলাই আহিল নিজৰ দেশক ৰক্ষা কৰিবলৈ। ৰণচণ্ডী মূৰ্তি ধৰি তেওঁলোকে হেংদাং লৈ তৰোৱাল লৈ যুদ্ধ কৰিলে। তেতিয়াহে তেওঁলোকে কি কৰিলে? অসমৰ লোকসকলৰ দেশ প্ৰেমৰ পৰিচয় তেওঁলোকে পালে। ক'তনো লুকাল বল, ৰাজপুত জয়ী মোগলৰ সবল বাহুৰ অসমৰ সমৰথলীত। তেওঁলোকে ৰাজপুতসকলক জয় কৰিছিলে, ৰাজপুতসকলক পৰাস্ত কৰিছিলে। গতিকে তেওঁলোকে কৈছে ৰাজপুত বিজয়ী যে মোগলসকলৰ সেই যে শক্তি এতিয়া ক'ত গ'ল? অসমৰ সমৰথলীত নাইকিয়া হৈ গ'ল। ক'ৰ অত বল পালে অসমৰ সেনানীয়ে? শুকান সান্দহ আৰু পানী আজলিত। আৰু শুকান সান্দহ খোৱা অসমীয়া লোকসকলে, অসমৰ লোকসকলে ক'তনো ইমান বল পালে অসমৰ সেনানীয়ে, সৈন্যসকলে? শুকান সান্দহ গুড়ি যে অসমৰ এটা খাদ্য, সান্দহ গুড়ি আৰু পানী কথা ক'লে। বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান, বিজয়ৰ গৌৰৱ আৰতি। অসম বিজয়ী হ'ল, সেয়েহে তেওঁলোকে বিজয়ী গীত গালে, বিজয়ৰ গৌৰৱ আৰতি কৰিলে। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। এতিয়া অসমৰ শক্তিৰ তাৰমানে পৰিচয় কোনে পালে? মোগলে পালে। তেওঁলোকেতো ভাবিছিল যে আহি ইয়াতে কিন্তু ডাঙৰ কথা, অসমত মানুহ কি যিহেতু ৰাজপুতসকলক তেওঁলোকে পৰাস্ত কৰিছে, ইয়াতো পৰাস্ত কৰিব, অসমৰ লোকসকলকো কৰিব, আৰু ইয়াতে সুন্দৰকৈ সাম্ৰাজ্য স্থাপন কৰিব। কিন্তু ৰণস্থলীত যেতিয়া পুৰুষ মহিলা উভয়ে একদম ৰণচণ্ডী মূৰ্তি ধৰি তৰোৱাল লৈ যুদ্ধ কৰিবলৈ ল'লে আৰু বিজয় প্ৰাপ্ত কৰিলে, তেতিয়াই তেওঁলোকে শক্তিৰ পৰিচয় পালে
আৰু দেখিলে যে এওঁলোকক আমি পৰাস্ত কৰিব নোৱাৰিম আৰু দেশ প্ৰেমৰ পৰিচয় তেওঁলোকে পালে পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ সেইদিনা অসমৰ ৰূপ তেওঁলোকে দেখিলে বিনন্দীয়া ৰূপ মনোমোহা ৰূপ ধুনীয়া ৰূপ দেখিলে ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি ভক্তি প্ৰেম ভক্তি আৰু প্ৰেম সৌন্দৰ্যৰ খনি কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি আৰু তেওঁলোকৰ কাণত আহি পৰিল যে অসমৰ যে বিজয় গীত উচ্ছ্বসিত মানে আনন্দেৰে গোৱা সুমধুৰ গানৰ ধ্বনি সংগীতৰ ধ্বনি আহি তেওঁলোকৰ কাণত পৰিলে মোগলে উভতি চালে চোৱা এই অসম চৌদিশে ধূসৰ পাহাৰ এয়াই অসম যে চাৰিওফালে ডাঙৰ বহুত ডাঙৰ বহুত বিশাল বহুত দূৰলৈকে পাহাৰ প্ৰতিটো বনৰ পাত জাংফাই মীনা কৰা ৰূপ জাতিস্কাৰ আৰু সকলোবোৰ ইয়াত থকা হাবি বননি আদি অতি সুন্দৰ জাংফাই মীনা কৰা সুন্দৰ বুলি কৈছে জাতিস্কাৰ দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত আৰু দুবৰিৰ মুকুতাৰ থোপা সৌন্দৰ্য বৰ্ণনা কৰিছে তেখেতে হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা আৰু হাতীৰ দাঁতেৰে কি কৰে খৰম মানে আগতে খৰম জোতা চেণ্ডেলবোৰ পিন্ধোতে এনেকুৱা ফ্লেট আছিলে আৰু এটা এইখিতে নট থাকে আঙুলি দুটাৰ মাজত সেইটোক কয় চোলা যে হাতীৰ দাঁতেৰে খৰমৰ চোলা বনাই লয় বুলি কৈছে হৰিধুৱে পোৱালৰ হৰা দলঙত পোৱাল মানে মুক্তা য'ত মুক্তা পোৱা যায় তেনেকুৱা মুক্তা পোৱা ভৰি মানে দলঙত তেওঁলোকে ভৰি ধুৱে বাঘ নখ পিন্ধে খাৰু বাঘৰ নখৰে বনোৱা খাৰু পিন্ধে বাঘৰ নখৰে তৈয়াৰ কৰা খাৰু পিন্ধে ভৰিত আঙুঠি পিন্ধে সেই একেই ম'হৰ শিং পেঁপাতি বজায় ম'হৰ শিঙৰ পেঁপা আমি শুনিছোঁ এতিয়াও শুনো সেই এতিয়াও বজাইছিল হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায় এইটো এটা টেকন'লজি আছিল আহোম স্বৰ্গদেউসকলৰ যিবিলাক তেওঁলোকে মঠ মন্দিৰ আজি সজাইছিল হাঁহ কণী আৰু বৰা চাউলৰ সংমিশ্ৰণ কৰি পেলাই এটা বনাইছিলে মানে উজনি অসমত আমি যিবিলাক কীৰ্তিচিহ্ন আছে আহোমৰ সেই সকলোতে এইবিলাক প্ৰয়োগ কৰা হৈছিল বুলি কোৱা হয় নদীৰ বালিত ভৰা সোণ চেকুৰীয়া গুৰি হয় গছকত ভাঙি অসমৰ নদীৰ বালিত সোণ পোৱা যায় বুলি তেওঁলোকে কৈছে আমি নাজানো সোৱণশিৰি নদীৰ বালিত সোণ পোৱা যায় এনেকুৱা আমি পাইছোঁৱেই ভূগোলত পুথিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া ভেকুলীয়ে ফুট লৈ সজাই শোৱাগী আৰু মানে সৌন্দৰ্য ইমানেই বেছি অসমত প্ৰকৃতিৰ যে পুথি মাছেও কাণত থুৰীয়া পিন্ধে ভেকুলীয়ে ফুট লয় আৰু নাৰীসকল সুন্দৰকৈ সাজি কাচি থাকে নিষ্কৰ্মা ঢোলৰ দলে বান্ধে ৰাজআলি আনকি ঢোদ মানে এলেহুৱা লোকসকলেও অসমত ৰাজআলি বনায় মানে ৰাস্তা বনায় দোল সাজে ঢালি পিঠাগুৰি দোল সাজে এনেকৈ দোল সাজা বুলি কয় সেইটোকে পিঠাগুৰি দি পেলাই সাজে বাৰতি সাগৰ খানি ৰচে বননিত ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী সাগৰ খানে বুলি কৈছে শিৱসাগৰ জয়সাগৰ আদি ইমান ডাঙৰ পুখুৰী খান্দিছিল যে সেইবিলাক সাগৰৰ লগত তুলনা কৰিছে সেইকাৰণে ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী আৰু ৰংঘৰ কাৰেংঘৰ যেতিয়া সাজিছিল তেতিয়াতো সেয়া স্বৰ্গপুৰীৰ দৰে অতি সুন্দৰ আছিল এতিয়া তাৰ সৌন্দৰ্য কিছু নাইকিয়া হৈছে যদিও আছে কিন্তু কিছু ক্ষয় গৈছে যদিও আগতে সেইবোৰ অতি সুন্দৰ আছিলে সোণৰ অসম ই যে হীৰামণি মৰকত ধূলিত বাগৰে এইখন সোণৰ অসম য'ত নেকি হীৰামণি আদি ধূলিত পৰে মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে এতিয়া আগতে কিছুমান সাধু কথাত আমি পাইছোঁ যে এচৰু সোণ দিলে এচৰু ৰূপ দিলে ৰজাই দিলে এনেকুৱা কিবা উপহাৰ আদি জুখি দিছিলে সোণ ৰূপ মুখৰ মাতত
মুখৰে মৰমৰ মুখ মুখৰ মাতষাৰ দিওঁতে বৰ সুন্দৰকৈ দিয়ে অসমৰ মানুহে নহয় যে মৌ বৰষা মাতেৰে মাতে গীত শুনি শিল পমি যায় শিলো আনকি ক্ষয় যায় জ্ঞান শুনি পেলাই এই অসম দেশ জগতত আৰু এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই ক'তো নাই এনেকুৱা অসম দেশ আৰু এনেকুৱা দেশ আৰু ক'তো নাই জগতত মোগল দূৰণিৰ বিদেশী মোগল এতিয়া তেওঁলোকক তেতিয়া বিদেশী বুলিয়ে ক'লে যে তেওঁলোক আহি বিদেশী বুলিয়ে ক'ব কাৰণ বাহিৰৰ পৰা আহিছে যেতিয়া প্ৰথমতে তেওঁলোক তেতিয়া বহুত আগৰ কথা সেয়া মোহ গ'ল অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি অসমত যেতিয়া দেখিলে সৰগৰ বিনন্দীয়া ৰূপ যেতিয়া স্বৰ্গৰ অপৰূপ সৌন্দৰ্য অসমত দেখা পালে তেওঁলোক মোহ গ'ল অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ দূৰৰ মোগল আহি হ'ল অসমীয়া আৰু বন্দী হ'ল অসমতে ৰূপত মুগ্ধ হৈ আৰু অসমীয়া হৈ গ'ল তেওঁলোক আহোম আমাৰ ৰজা এতিয়া আহোমক কথা কৈছে যে আহোম আমাৰ ৰজা সেইদিন ধৰি মোৰ দেশ এই কামৰূপ এতিয়া তেওঁলোকে নিজৰ বুলিয়ে ক'লে যে কামৰূপ এইখন আমাৰেই দেশ অতি সুন্দৰভাৱে তেওঁলোকে আঁকোৱালি ল'লে অসমৰ হকে যুঁজি অসমৰ হকে মৰো জ্বলি ইয়াতে শেষ হৈ জীৱনৰটো এতিয়া তেওঁলোকে জীৱনেই উৎসৰ্গা কৰিলে অসমৰ কাৰণে যে ইয়াতে মৰো মই ইয়াৰ হকে দেশৰ কাৰণে মৰো জীৱনৰ ধূপ মানে জীৱনটো ইয়াৰ কাৰণে দেশৰ কাৰণে অসম দেশৰ কাৰণে মই শেষ কৰোঁ বুলি ক'লে মোগলসকলৰ এয়া কথা সেইদিন ধৰি মই অসমৰ অসমীয়া এয়া এতিয়াও মোগলৰ কথাই কৈ আছে যে তেতিয়াৰ পৰাই অসমৰ অসমীয়া মই ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন ধৰ্ম আৰু জাতি সকলো অসমীয়াই মোৰ বিকশি উঠিল মোৰ অসমৰ দুবৰিতে নন্দনৰ বিনন্দীয়া সুখৰ সপোন অসমৰ দুবৰিতে দুবৰি বনক বহুত প্ৰাধান্য দিছে কবিতাটোত যে অসমৰ দুবৰিতে নন্দনৰ বিনন্দীয়া সুখৰ সপোন ইন্দ্ৰৰ কাননৰ ফুলনিৰ সৌন্দৰ্য সুখ ইয়াতে পালে ইন্দ্ৰপুৰীৰ সৌন্দৰ্য ইয়াতে মানে সুখ ইয়াতে পালে বুলি কৈছে জীয়াই থাকোঁতে মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া মৰিলেও অসমৰে মই জীয়াই থাকোঁতে তেওঁতো অসমীয়া হয়ে তেওঁলোক আনকি মৰিলেও তেওঁলোক অসমীয়া বুলি কৈছে মৰাৰ পিছতো যদি আহোঁ কোনো কেতিয়াবা আহিম ইয়ালৈ ঘূৰি যদি কেতিয়াবা আহোঁ মৃত্যুৰ পিছত ইয়ালৈকে ঘূৰি আহিম স্মৃতিৰ ইতিহাস লৈ অসমৰে অসমীয়া হয় স্মৃতি মানে স্মৃতিৰ ইতিহাস লৈ স্মৃতি আছে যে সেই স্মৃতি মানে মৰাৰ আগৰ স্মৃতি লৈ পেলাই অসমীয়া হৈয়ে তেওঁ আহিব এতিয়া ক'ব নিজৰ কথা অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসমৰ প্ৰকৃতিয়ে ৰচা কবিয়ে যিবোৰ কবিতা ভাষা আদি ৰচনা কৰিছে গীত ৰচনা সেইবোৰ চব অসমৰ প্ৰকৃতিৰ বাবেই ৰচনা কৰিছে প্ৰকৃতিয়ে ৰচা বুলি কৈছে সেইকাৰণে বিহগ কিন্নৰ যত শুনিলে নীৰৱ হয় অসমীয়া গীত মোৰ হৃদয় উপচা পক্ষী বিহগ মানে পক্ষী কিন্নৰ আদি এইসকল নীৰৱ হৈ যায় গীত শুনি শুনি জনমৰ লগে লগে সুৱদি অসমী মাতে অসমীক চিঞৰিলো আই যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি কৈ যাওঁ অসমীক দুট কপাই কবিৰ জন্ম যে ইয়াতে সেয়ে ক'লে যে জন্মৰ লগে লগে তেওঁ অসমীক চিঞৰিছিল আই বুলি আৰু মৃত্যুৰ আগতো তেওঁ আকৌ উদ্যুতি কপাই কৈ যাব যাওঁ বুলি সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল স্মৃতিহীন আলু পৰত মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ অসমৰ সুৱদীয়া ভাষাৰ সুৰত চিনি পাম বুজি পাম আমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া সৰগৰ গীত এৰি শুনিম দোকান পাতি অসমৰ গীতটি সুৰীয়া সৰগত যেতিয়া মই থাকিম অতি সুখত বিভোৰ হৈ তেতিয়া যদি মোৰ স্মৃতি নাইকিয়া হৈ যায় স্মৃতি হেৰাই যায় যদি ধুমাকুৱা হৈ যায় তেতিয়া কি কৰিম তেতিয়াও যদি মৰতত থাকি পৃথিৱীত থাকি কোনোবাই কবিৰ নাম সোঁৱৰে তেতিয়াও কবিয়ে কি কৰিব বুজি পাব যে অসমৰ সুৱদীয়া ভাষাৰ সুৰত ভাষাটো বুজি পাব আৰু চিনিও পাব বুজিও পাব এই ভাষা আৰু সৰগৰ তেতিয়া তেওঁ সৰগৰ সুখ বাদ দি পেলাই কি কৰিব এই অসমৰ
গীতটোহে শুনিব। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অসমীয়া মৰণ। জীৱনে মৰণে তেওঁ সদায় অসমীয়া, দেহ প্ৰাণ মন তেওঁৰ অসমীয়া, কেৱল অসমীয়া। আৰু জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, জীয়াই থাকোঁতেও তেওঁ অসমৰে অসমীয়া, বেলেগ জেগাৰ ঠাইৰ নহয়। আৰু মৰিলেও পৰি ল'ম অসমৰ অমীয়া মৰণ, আৰু অসমীয়াৰ দৰে তেওঁ মৃত্যুক আঁকোৱালি ল'ব। এইটোৱে হৈছে কবিতা। কবিতাটি অলপ দীঘল। এই কবিতাটিৰ মাজেৰে আমি দেখিলোঁ এতিয়া কি সুন্দৰ স্বদেশ প্ৰেম তেওঁৰ প্ৰকাশ পাইছে কবিৰ। আৰু ছাত্ৰ ছাত্ৰীসকলে আশা কৰোঁ এই দেশ প্ৰেমৰ আদৰ্শ লাভ কৰিব। তেওঁলোকেও অসমৰ ঐতিহ্য বা গৌৰৱৰ কথা আদি তেওঁলোকে হৃদয়ংগম কৰি অসমীয়া সংস্কৃতিক উন্নত কৰিবলৈ চেষ্টা কৰিব। গতিকে এই কবিতাটিৰ বাকী যিখিনি আছে সেইখিনি আমি পিছত আলোচনা কৰিম। কবিতাটো নিশ্চয় ভাল লাগিল, বহুত বেছি ভাল লগা কবিতাটো। আচলতে ক'ব নোৱাৰোঁ মই কিমান ভালকৈ কৰিছোঁ, কিন্তু যি হওক মোৰ বহুত প্ৰিয় কবিতা। আশা কৰোঁ তোমালোকৰো বহুত প্ৰিয় হওক। ধন্যবাদ।